নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। 2023 চনত অসম পুলিচৰ ফালৰ পৰা অহা প্ৰথমটো নটিফিকেশ্যন আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজত আলোচনা কৰিম, য'ত 222টা এক্সাইজ কনষ্টেবল পোষ্টৰ বাবে আবেদন বিচাৰিছে। কোৱালিফিকেশ্যন মেট্ৰিক পাছ আৰু ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া অহা 2 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট 8 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তেন্তে ব'লক অফিচিয়েল নটিফিকেশ্যনটোৰ জৰিয়তে মই আপোনালোকক সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখনেই হৈছে অফিচিয়েল নটিফিকেশ্যন, যিখন 31 ডিচেম্বৰ 2022 পাব্লিছ হৈছিল। দেখিছে আপোনালোকে 222টা এক্সাইজ কনষ্টেবল ইন এক্সাইজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। 14,000ৰ পৰা 49,000 আপোনালোকৰ চেলাৰী, লগতে 5,000 টকা গ্ৰেড পে'। অনলাইন আবেদন প্ৰক্ৰিয়া 10 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, লগতে এই আবেদন প্ৰক্ৰিয়া 8 ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াতে কেটেগৰী ৱাইজ আপোনালোকে মেল আৰু ফিমেল কেণ্ডিডেটসকল ভাগ কৰি দিয়া হৈছে। টোটেল মেলসকলৰ বাবে 157, ফিমেলৰ বাবে 65। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব নালাগে। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ হ'ব লাগিব। ৰিলেক্সেশ্যন SC, ST, P আৰু ST হিলছসকলৰ বাবে 5 বছৰ আৰু 3 বছৰ OBC, MOBCসকলৰ বাবে। কোৱালিফিকেশ্যন SSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব আৰু ফিজিকেল ফিটনেছ থাকিব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইটটো আৰু চেষ্টটো চোৱা হ'ব। মেলসকলৰ আৰু ফিমেলসকলৰ ইয়াত দেখিবলৈ পাইছে নৰ্মেল আৰু এক্সপেণ্ডেড কিমান থাকিব লাগিব। আপোনালোকে এইটো ভালদৰে চেক কৰি ল'ব। কেনেদৰে এপ্লাই কৰিব ইয়াত তেওঁলোকে জনাই দিছে যে অসম পুলিচৰ যোনটো অফিচিয়েল ৱেবছাইট হয়, তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ মাৰিব লাগিব, লগতে আপোনালোকে ছিগনেচাৰ আপলোড কৰিব লাগিব। ডকুমেণ্টছ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, লগতে মেট্ৰিকৰ এডমিট কাৰ্ড চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াতে আপোনালোকে সম্পূৰ্ণ নটিফিকেশ্যনটো ভালদৰে পঢ়ি ল'ব। মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত নটিফিকেশ্যনটো দি দিম, তাতে আপোনালোকে চেক কৰিব পাৰে। মই ইয়াত মূল তথ্যখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে দেখিবলৈ পাইছে ফিজিকেল এফিচিয়েঞ্চি যোনটো টেষ্ট, সেই টেষ্টটোত 40 মাৰ্ক থাকিব লাগিব, য'ত মেলসকলে 1600 মিটাৰ দৌৰিব লাগিব আৰু ফিমেলসকলে 800 মিটাৰ। লং জাম্প মেলসকলে 335 চেণ্টিমিটাৰ আৰু ফিমেলসকলে 244 চেণ্টিমিটাৰ, যিটোত তিনিবাৰ চান্স দিয়া হ'ব। মেল কেণ্ডিডেটসকলৰ ইয়াত ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ সময়সীমা দেখিবলৈ পাইছে 1600 মিটাৰ 450 ছেকেণ্ডত ক্লিয়াৰ কৰিব লাগিব আৰু লং জাম্প 335 চেণ্টিমিটাৰ 3টা চান্স দিয়া হ'ব মেলসকলৰ বাবে। আৰু ইয়াতে মাৰ্কছসমূহ দেখিবলৈ পাইছে যে কিমান সময়ৰ ভিতৰত আপুনি সোমালে কিমান নম্বৰ পাব, আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু মেল ফিমেলসকলৰ বাবে তেওঁলোকে ভাগ ভাগকৈ ইয়াত দেখাইছে। ইয়াত নেক্সট আহিলে আপোনালোকৰ ৰিটেন টেষ্ট। 100 নম্বৰৰ ভিতৰত মাল্টিপুল চইচৰ প্ৰশ্ন আহিব, য'ত 50 নম্বৰ আপোনালোকে পাব লাগিব। ইয়াত চিলেবাছ দেখিবলৈ পাইছে এলিমেণ্টেৰী এৰিথমেটিক্স, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, যি ৰিটেন টেষ্টৰ চিলেবাছ। আৰু এই ৰিটেন টেষ্ট আপোনালোকৰ 3টা ভাষাত কুৱেশ্যন পেপাৰ আহিব, আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ। আৰু ইয়াতে আপোনালোকে এটা মেইন কথা আপোনালোকে এইটো ভালদৰে ন'টিচ কৰিব যে ৰিটেন টেষ্ট উইল বি কণ্ডাক্টেড চেণ্ট্ৰেলি এট গুৱাহাটী অনলি, যিটো ৰিটেন টেষ্ট কেৱল গুৱাহাটীতে অনুষ্ঠিত হ'ব। আৰু ইয়াতে NCC চাৰ্টিফিকেট থাকিলে কেনেধৰণে আপোনালোকে মাৰ্কছসমূহ পাব চাওক। C চাৰ্টিফিকেট যদি থাকে 5 নম্বৰ, B থাকিলে আপোনালোকে 3 নম্বৰ আৰু A যদি থাকে 2 নম্বৰ আপোনালোকে পাব। লগতে অৰেল বা ভাইভাত আপোনালোকে মিনিমাম 5 নম্বৰ পাব। ফাইনেল মেৰিট লিষ্টত আপোনালোকে ফাইনেল পাব লাগিব যে ফিজিকেল এফিচিয়েঞ্চি যিটো টেষ্ট হয় তাত 40 মাৰ্ক থাকিব, ৰিটেন টেষ্টত 50 মাৰ্ক থাকিব, NCCত আপোনালোকৰ 5 মাৰ্ক থাকিব, ভাইভাত থাকিব আপোনাৰ ভাইভাত টোটেল থাকিব আপোনাৰ 5 নম্বৰ। বাকী গোটেই তথ্যখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। মই যদি গোটেই তথ্যখিনি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ যাওঁ তেন্তে ভিডিঅ'টো বেছি দীঘল হৈ যাব। মই ইমানখিনি কথা আপোনালোকৰ মাজত আলোচনা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, যে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ, জব, প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এই চেনেলটোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।